নমস্কাৰ, মই প্ৰিয়ানুজ হাজৰিকা আৰু আজি আপোনালোকৰ মাজত কিছুমান কথা আলোচনা কৰিবলৈ আহিছোঁ। মাইকটো লগাই থৈ দিছোঁ। মাইকটো কানেকশ্যন কৰিবলৈ টাইমে নহ'ল, কাৰণ কাম এটাৰ ওপৰত আমি বহুতভাৱে ব্যস্ত। তাৰ ওপৰত আপোনালোকে ভিডিঅ' এটা বনাবলৈ আহিলোঁ আৰু ডাইৰেক্ট আৰু এনেকৈ ভিডিঅ' বনাম, আপলোড কৰিম, ন' এডিট, ন' কাট, ডাইৰেক্টলি আৰু যি পাৰোঁ। চাওক, আমি এটা AI বনাই আছোঁ, আপোনালোকে জানিছে। সেই AIটো আমি প্ৰমোশ্যন কৰিবলৈ অহা নাই বাৰু। আজি আলোচনা কৰিম যে আমি AI বিষয়ে কথা কৈ আছোঁ, আমি পাতি আছোঁ, আমি ক্ৰিয়েট কৰি আছোঁ, কিন্তু কথা হ'ল কি, বহুতে নাজানে AI কি হয়, কেনেকৈ ৱৰ্ক কৰে, কি স্পেচিয়েল হয়, চাৰ্চ ইঞ্জিন আৰু AI মাজত পাৰ্থক্য কি, সেই বস্তুবোৰ বহুতে নাজানে। গতিকে নাজানিলে কথাটো কি হ'ল, আমাৰ নজনাকৈ হৈছে। আমিও বহুত জানো বুলি কিবাকিবি মই জানো বুলি কোৱা নাই, জাষ্ট মই শিকি আছোঁ। এতিয়াও মই পঢ়ি আছোঁ, এইটোৰ বিষয়ে পঢ়ি আছোঁ, কাৰণ টেকন'লজি যিখন পৃথিৱী, ডেইলি আপুনি শুব, ৰাতিপুৱা চকু মেলিব, এটা নতুন টেকন'লজিৰ উদ্ভাৱন হ'ব। আকৌ পাছদিনাখন আকৌ ৰাতিলৈ এটা নতুন টেকন'লজিৰ উদ্ভাৱন হ'ব। গতিকে যেনেকৈ টেকন'লজি আগবাঢ়ি গৈ আছে, আপোনালোকে টেকন'লজি শিকিব গৈ থাকে। কাৰণ আজি যদি আপুনি এটা স্কিল শিকিলে AI এটা ইউজ কৰি শিকিলে, তাৰ পাছদিনাখনে আৰু এটা নতুন আহি আছে। গতিকে আজি আমি AI বিষয়ে আলোচনা কৰি আপোনালোকক ক'ম যে AI কি বেনিফিট আছে। আৰু এই কথাটো কৰিছোঁ, মই কোনো প্ৰফেশ্যনেল বুলি মই নিজকে ক'ব নিবিচাৰোঁ, কাৰণ ময়ো এতিয়া নিজেই প্ৰগ্ৰেমিং লেংগুৱেজ শিকি আছোঁ আৰু নিজেই পঢ়ি আছোঁ। গতিকে যি শিকিছোঁ আপোনালোকৰ মাজত কৈ আছোঁ। গতিকে প্ৰথম কথা হ'ল, এই যিখিনি AI বা কিবা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এতিয়াতো AGI আহিব, AI পিছত AGI, এইটোৰ ওপৰত আমি কথা পাতিম। AGI আহিব বাৰু। তাৰ আগতে আমি AIনো কি জানিব লাগিব, চাৰ্চ ইঞ্জিননো কি জানিব লাগিব। তো কিছুমান সৰু সৰু কথা লৈ আজি আপোনালোকৰ মাজত আহিছোঁ। হোপ মই আপোনালোকে জানিব, মই ভালকৈ বুজাব পাৰোঁ, নোৱাৰোঁ কি চেষ্টা কৰিম, কাৰণ বেকগ্ৰাউণ্ডত মোৰ ভইচ শুনি থাকিব পাৰে, চাউণ্ড শুনি থাকিব পাৰে, তো সেইকাৰণে ক্ষমা কৰিব। আৰু প্ৰথমতে কথা পাতোঁ AI কি হয়। চাওক, AI হৈছে এটা এনেকুৱা মডেল যিটো মানুহৰ দৰে চিন্তা কৰিব পাৰে। আজি মই কথা পাতি আছোঁ, আপুনি মোক কিবা টপিক এটা দিলে, সেই টপিকটোৰ ওপৰত মই নিজে ভাবিব পৰা, আপুনি মোক কিবা কথা কৈছে, ভাবিব পৰা শক্তি এটা আছে। মই নিজে ক'ম কথাটোৰ ওপৰত। মই শিকি আহিছোঁ আজিলৈকে, সৰুৰ পৰা যিমান, সেইটো আপোনাক আজি মই এক্সপ্লেইন কৰি দিছোঁ। সেইটো এটা মোৰ নিজৰ শক্তি আছে, মই এটা ভাবিব পৰা শক্তি আছে। গতিকে AIও তেনেকৈ ভাবিব পাৰে, আপোনাৰ বন্ধুৰ নিচিনাকৈ কথা পাতে, চেট কৰে। গতিকে সেইটোৱে হৈছে AI। বেছি মই এক্সপ্লেইন নকৰোঁ, কাৰণ আপোনালোকে মোৰ ইউটিউব চেনেলত ভিজিট কৰিব। আমাৰ নতুন যোনটো আমি AI বনাই আছোঁ, ইনষ্টাগ্ৰাম পেজ এটা আছে। এতিয়ালৈকে আমি বেলেগ পেজ দেখিছেনে, চিঞৰ হৈ আছে, কিন্তু তেওঁ আপোনালোকৰ মাজত শিকাব খুজি আছোঁ। গতিকে আমি ইনষ্টাগ্ৰাম পেজ এটা আছে, যোনটো আমি AIটো আমাৰ ওপৰত আমি কথা পাতি আছোঁ, GetOn.ai। গতিকে সেই আপোনালোকে ফ'ল' কৰিব পাৰে, তাৰ ওপৰত আপোনালোকে ভিত্তি কৰি আপোনালোকে পাই দিব বাৰু। আজি আমি কথা পাতোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কেনেকৈ ৱৰ্ক কৰে। প্ৰথম কথা হ'ল, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কাম কৰিবলৈ হ'লে ডাটা কালেক্ট কৰিব লাগিব। আজি মই কিতাপখন পঢ়ি আছোঁ, এই কথাবোৰ মই যি আছে জানিবলৈ হ'লে প্ৰথমতে এইখন ৰিড কৰিব লাগিব। ৰিড কৰাৰ পিছত মই জানিম। গতিকে আপোনালোকে যে দেখিছিলে ৰবট মুভি এখনত যে ৰবটে যে কিতাপখন ৰিড কৰে, এনেকৈ স্কেন কৰি দিয়ে, তাৰপিছত গোটেই কৈ দিব পাৰে, ঠিক সেইটো মজা এক্সাম্পল দিছে সেইটোত। যদি এইটো ভিডিঅ' ডিটেইল হ'লহেঁতেন, মই আপোনালোকক দেখুৱাই দিলোঁহেঁতেন। গতিকে প্ৰথম কথাটো ৰিড কৰিব লাগিব, বস্তুটো ডাটা কালেক্ট কৰে। গতিকে ডাটা কালেক্ট কৰে, আকৌ মই এক্সাম্পল আপোনালোকক দিলোঁৱেই। যদি মই গোটেই কিতাপখন পঢ়ি পেলাওঁ, তেতিয়াহ'লে মোক যদি এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এনেকৈ ৰিড কৰি, বহুত প্ৰব্লেম হৈছে, ঠিক আছে। এনেকৈ ৰিড কৰে, এনেকৈ স্কেন কৰি পেলাই, যে স্কেন মানে কি আৰু ট্ৰেইন কৰা হয়, যেতিয়া আপুনি যোৰ প্ৰশ্নটো সোধক তেনেকৈ কৈ দিব পাৰে। ঠিক তেনেকৈ ডাটা কালেক্টিং কৰিব লাগে। এক্সাম্পল এটা ইমেজ হওক, পিকচাৰ লেভেল হওক, ধৰি লওক এতিয়া ইমেজ জেনেৰেশ্যনত থাউজেণ্ড অফ ইমেজ দেখুৱাব। ধৰি লওক আজি এটা কেট হয়, এটা মেকুৰীৰ ফটো, থাউজেণ্ড অফ ফটো দেখুৱাব AIটোক, আৰু তেতিয়া ট্ৰেইন হৈ যাব। তেতিয়া গম পাব কোনটো মেকুৰী হয়। আৰু যদি এখন কাৰ
আৰু এটা মেকুৰীৰ মাজত যোনটো এটা ডিফাৰেঞ্চ হয় সেইটো ট্ৰেইনৰ দ্বাৰা শিকোৱা হয় যে এইটো হৈছে এটা মেকুৰী আৰু এইখন হৈছে এখন কাৰ। গতিকে যোনটো ডিফাৰেঞ্চ সেইটো বুজোৱা হয়, তাৰপৰা গম পাই যোৱা হয় যে এইটোৱে কে। আৰু তেতিয়া আপোনালোকে যদি কয় এনেকুৱা দেখুৱাই বা উঠি থকা এনেকৈ আৰু কি ক'ম আৰু তেনেকৈ যেতিয়াই আপুনি ক'ব আমুক এটা এনেকৈ ইমেজ বনাওক, সেই যোনটো ট্ৰেইন আছিলে সেই ট্ৰেইনৰ পৰা কালেক্ট কৰি ট্ৰেইন কৰি সেইটো এক্সপ্লেইন কৰা হয়। হোপ আপোনালোকে আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰিছে। তাৰপিছত সেইটোৱে ট্ৰেইনিং এণ্ড মডেল। ইয়াত AI জাষ্ট আৰু কেনেকৈ কাম কৰে, এইটো মেচিন লাৰ্ণিং আৰু এলগৰিদম এটা পেটাৰ্ণত কাম কৰে। চাওক আপুনি অলপ দিনৰ আগতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এটা কথা কৈছিলে, মই বস্তুটো এনেকৈ উঠাই লৈছোঁ আৰু এটা কথা কৈছিলে যে লেফ্ট হেণ্ড এজন হুমেনৰ যদি ৰাইটিং কৰি থকা কিবা লিখিবলৈ এতিয়া নোৱাৰে, কাৰণ সেইটো ট্ৰেইন তেনেকৈ হৈছে। বেছিভাগ মানুহে সোঁহাতে লিখে, এতিয়া মই বাৰু লেফটি বেলেগ কথা, সোঁহাতে লিখে। গতিকে যিমানে ট্ৰেইন কৰিছে সোঁহাতে লিখিছে আৰু AIটোৱে মানে হেৰি কৰিব পৰা নাই, কি কয় আৰু মানে গম পোৱা নাই যে কেনেকৈ, গতিকে সেই গোটেই ট্ৰেইনটোৰ ওপৰত ভিত্তি কৰি গতিকে এটা বনাই দিয়ে। আপুনি যদি কয় যে এক লেফ্ট হেণ্ডৰ এখন ইমেজ লাগে, তেতিয়া বনাই দিব নোৱাৰে, ট্ৰাই কৰি চাব আপোনালোকে। আৰু লোকেল AI হ'লে বেলেগ কথা বাৰু। কৈছোঁ মেচিন লাৰ্ণিং সেইটো আৰু প্ৰভাইড কৰে আপোনালোকে ইণ্টেলিজেন্ট মেচিন লাৰ্ণিং এলগৰিদমত এইখিনিত কৰে। তাৰপিছত প্ৰেডিকশ্যন এণ্ড ডিজাইন। মই ইয়াত চাৰ্ট এখন বনাই লৈছোঁ, কাৰণ কি ক'ব লাগিব আপোনালোকক মই নিজে পাহৰি যাম, সেইকাৰণে কি ক'ম লিখি লৈছোঁ, তাৰপিছত মই আপোনালোকক কৈছোঁ। তাৰ প্ৰেডিকশ্যন এণ্ড ডিজাইন জিপিটিয়ে কেনেকৈ কৰে, এটা ট্ৰেইন কৰি থোৱা হৈছে কিবা বিষয়ৰ ওপৰত, তাৰপিছত এইটো চেণ্টেঞ্চটো এটা আইডিয়া ল'ব পাৰে, তাৰপিছত এটা ৱৰ্ড এটা আল্ট্ৰা স্মাৰ্ট অটো কমপ্লিটেড। এতিয়া সুধিছোঁ টাইপ অফ দ্য AI আছে। এতিয়া চাওক আমি অলপমান ক'ম টাইপ অফ AI চিন্টিফিনেছ টাইপ। নাৰো AI যোনটো আছে এইটো এলেক্সা, গুগল ট্ৰেঞ্চলেট। তাৰপিছত এইটো হোৱাট ইজ দ'ছ, এইটো কি কৰোঁ মানে কি ওৱান টক, এইটো কথা পাতিব পাৰে, আপোনাক কথা ক'ব পাৰে, আপুনি কথা ক'ব পাৰে। তেনেকৈ জেনেৰেল AI হৈছে স্কিল এণ্ড গ'ল এক্সাম্পল এটা হৈছে। আৰু এইটো কি কৰিব পাৰে, এইটো একদম হিউমেনৰ দৰে ডু এনি হিউমেন মানে মানুহে কথাৰ দৰে কথা ক'ব পাৰে। তাৰপিছত আহিব মেচিন লাৰ্ণিং, স্পেম ফিল্টাৰ ৰিকগনাইজেশ্যন, তাৰপিছত লাৰ্ণ ডাটা কালেক্ট কৰিব পিছত, তাৰপৰা ডিপ লাৰ্ণিং হৈছে চেফ ড্ৰাইভিং কাৰ, চেট জিপিটি। তাৰপৰা এই ডিপ লাৰ্ণিং যোনটো হয় আপোনালোকে যোনখন কাৰ চলে কিবা চলে সেইবোৰ ডিপ লাৰ্ণিঙত চলিব। চেল্ফ ড্ৰাইভিং কাৰ চলিব, যোনটো চেট জিপিটি ড্ৰাইভিং কাৰ নহ'ব, চেট জিপিটিও যোনটো ইউজ কৰে। ত' চামাৰি যদি এটা ক'বলৈ যাওঁ তেনেহ'লে AI ইজ লাইক এ ষ্টুডেণ্ট ডেট লাৰ্ণ ফ্ৰম ডাটা, ইম্প্ৰুভ ইউৰ এক্সপিৰিয়েঞ্চ এণ্ড দেন প্ৰেডিক্ট অফ এক্ট স্মাৰ্টলি বেছড অন হোৱাট ইট লাৰ্ণ। অৰ্থাৎ মানে AI যদি আমি ক'বলৈ যাওঁ তেনেহ'লে এজন সৰু ষ্টুডেণ্ট মানুহৰ দৰে যি ডাটা কালেক্ট কৰে, যি শিকে, যি জীৱনত এক্সপিৰিয়েঞ্চ হৈ গৈ থাকে। এজন সৰুৰ পৰা আপুনি ডাঙৰ হৈছে, গতিকে আপুনি জীৱনৰ এক্সপিৰিয়েঞ্চ পাইছে, আপুনি বহুত কথা শিকিছে, লাৰ্ণ কৰিছে, তাৰপিছত আপুনি যি ক'ব পাৰে ঠিক সেই AI তেনেকৈ কৰিব পাৰে। কিন্তু আপোনাৰ হিউমেনৰ প্ৰচেছটো বহুত লং। কিন্তু ক'লোৱে নহয় ৰজনীকান্তৰ মুভিখনৰ মতে এনেকৈ স্কেন কৰিব পাৰে। চ' ভালকৈ বুজাম, কিবা কৰিম। আমাৰ AIটোৰ বিষয়ে কওঁ, get.oni। যিমান AI বিষয়ে ক'লোঁ অসমীয়াত হয়তো স্মাৰ্ট AI নাই, অসমীয়াত AI নাই বুলি নকওঁ, কাৰণ নকিয়া আৰু আইফোনৰ মাজত পাৰ্থক্য আছে। প্ৰথমতে ফোন আহে, দৰকাৰ নাই, কিন্তু যি স্মাৰ্ট এতিয়া যি কৰিব পাৰি আছে তাৰ ওপৰত ভিত্তি কৰা হয়। চ' আমাৰ AIটোৰ বিষয়ে জানিবলৈ বুজিবলৈ আমাৰ পেজ ফ'ল' কৰিব পাৰে। ক'লোৱেই আমাৰ লগত জড়িত থাকক। আমি কাম কৰি আছোঁ ৰাতি দিন, গতিকে মোৰ ভিডিঅ' এডিটিং কৰিবলৈও টাইম পোৱা নাই। গতিকে আমাৰ টীম আছে, আমাৰ টীমে কাম কৰি আছে, আমি কাম কৰি আছোঁ। আৰু মোৰ প্ৰথম কথা হ'ল বেকগ্ৰাউণ্ডটো আপোনালোকে ইগন'ৰ কৰিব। তাৰপিছত কি দিব খুজি আছোঁ মই সেইটো বুজি পাবলৈ চেষ্টা কৰিব। বাই দ্য ৱে বহুত কথা ক'লোঁ আৰু কিছুমান কথা ভুল ক'লোঁ, কিছুমান কথা ক'ব নোৱাৰিলোঁ হয়তো, গতিকে ভালকৈ ভেৰিফাই কৰি ল'ব আপোনালোকে। তাৰপিছত মই এটা ভাল ডেডিকেটেড ভিডিঅ' আনি আছোঁ, আৰু 15 আগষ্টটো পাইছেহি, আৰু মই 15 আগষ্ট এটা ভাল ভিডিঅ' আনো বুলি ভাবোঁ প্ৰতিবাৰে, কিন্তু আনিব নোৱাৰোঁ। বাট সেইটোৱে এটা ধুনীয়া নতুন ভিডিঅ' কমেণ্ট কৰিব আপোনালোকে ইয়াৰ বিষয়ে কি জানিব বিচাৰে, কি জানিব নিবিচাৰে। আৰু স্ক্ৰীনলৈ চাই আছোঁ বুলি নাভাবিব মানে, কাৰণ স্ক্ৰীনত চামাৰিটো লিখি থোৱা আছে বস্তুটো, আৰু আমাৰ এইটোৰ লগত অলপমান চিনাকি কৰি দিব পৰা সপোন মই চাইছোঁ ৰ'বক। আমাৰ এইটোৰ লগত
হ'ব, কিন্তু বেক কেমেৰা কৰিব নোৱাৰোঁ কাৰণ মই ভিডিঅ' নাকাটো যে। এয়া চাওক, এইটো অফ কৰি দিব লাগিব। অ'কে, এইটো চাওক, কিন্তু বেক কেমেৰাত বেককৈ দেখিব লাগে। এইটো টেষ্টিং আমাৰ AI, গতিকে এটা ভাল AI বুলি মই ভাবোঁ। ভাল AI মানে কি আৰু আমি ট্ৰাই কৰি আছোঁ কিবা কৰিবলৈ, আৰু AI বিষয়ে অলপমান মই আপোনালোকক বুজাব বিচাৰিলোঁ। ক'লোৱেই AI হৈছে এজন সৰু ল'ৰাৰ গতে, ষ্টুডেণ্টৰ গতে, যি সৰুৰ পৰা এক্সপিৰিয়েঞ্চ কৰিব পাৰে, পঢ়িব পাৰে, লিখিব পাৰে, আৰু তাৰপিছত এটা তেনেকৈ কৰিব পাৰে। তেনেকৈ আমাৰ হৈছে AI। ভাল পালে লাইক কৰিবলৈ নকওঁ, আপোনালোকৰ কথা। গতিকে মই ছাবস্ক্ৰাইবাৰ কাৰণে অহা নাই ইয়াত, গতিকে থেংক ইউ ছ' মাছ। আমাক লগত জড়িত হৈ থাকিব, ফ'ল' কৰিব দৰকাৰ নাই বাৰু, কিবা কৰি থ'ব আৰু যে জানক AI কি হয়, কি কথা, আৰু আমাক বাঢ়িছে আগবাঢ়িবলৈ সহায় কৰক। ধন্যবাদ।